প্ৰিয় দশমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, সকলোকে দলুমনি স্কুললৈ স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তোমালোকে স্ক্ৰীনত দেখিছা সমাজ বিজ্ঞানৰ ভূগোল খণ্ডৰ ৪ৰ্থ অধ্যায় অসমৰ ভূগোল পাঠটিৰ আজি কেইটিমান চমু প্ৰশ্নৰ উত্তৰ আৰু পাঠভিত্তিক প্ৰশ্নৰ উত্তৰ লৈ আহিছোঁ। আশা কৰোঁ তোমালোকে প্ৰশ্ন উত্তৰসমূহৰ দ্বাৰা উপকৃত হ'বা বুলি, আৰু বাকী ৰৈ যোৱা প্ৰশ্নৰ উত্তৰসমূহ পাছৰ ভিডিঅ'ত তোমালোকক দিবলৈ চেষ্টা কৰিম। আশা কৰোঁ তোমালোকে ভিডিঅ'টোৰ জৰিয়তে উপকৃত হ'বা। মোৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।